নমস্কাৰ বন্ধুসকল, কি খবৰ? বিগত দিনৰ দৰে আজি আমি পুনৰ লৈ আহিছোঁ প্ৰশ্ন উত্তৰ অনুষ্ঠান সাধাৰণ জ্ঞান। বন্ধুসকল, আপোনালোকক জনাব পাই সুখী যে আজি আগবঢ়াব বিচৰা প্ৰশ্ন উত্তৰ সেয়া মোৰ নহয়, সেয়া বহু বন্ধু বান্ধৱী অনুৰোধ মৰ্মে আগবঢ়াবলৈ চেষ্টা কৰিছোঁ আজি প্ৰশ্ন উত্তৰ। বন্ধুসকল, মানুহৰ দেহত বহুতো অংগ পতংগ আছে আৰু প্ৰতিটো অংগ পতংগৰে নিৰ্দিষ্ট পৰিমাণৰ। এতিয়াৰ প্ৰশ্ন হ'ল, মানুহৰ দেহত থকা খাদ্যৰ নলীডাল কিমান দীঘল? উত্তৰ 6 মিটাৰ, 8 মিটাৰ, 10 মিটাৰ, 12 মিটাৰ দীঘল। প্ৰশ্ন, মানুহৰ দেহত থকা খাদ্যৰ নলীডাল কিমান দীঘল? উত্তৰ 10 মিটাৰ। আহিছোঁ দ্বিতীয়টো প্ৰশ্নলৈ। আমি প্ৰতাপ সিংহৰ বিষয়ে সকলোৱে জানো। প্ৰতাপ সিংহৰ বিষয়ে আমি স্কুল কলেজত সকলোৱে পাইছোঁ। এতিয়া প্ৰশ্ন হ'ল, প্ৰতাপ সিংহৰ আন এটা নাম কি আছিল? উত্তৰ চুকাফাৰ, বিক্ৰমাদিত্য, বুঢ়া ৰজা, ল'ৰা ৰজা। প্ৰশ্ন, প্ৰতাপ সিংহৰ আন এটা নাম কি আছিল? উত্তৰ বুঢ়া ৰজা। আহিছোঁ তৃতীয়টো প্ৰশ্নলৈ। সকলো ৰাজ্যতে ভিন্ন প্ৰান্তত ভিন্ন নামত চিটি থাকে। এতিয়া প্ৰশ্ন হ'ল, ভেটিকান চিটি ক'ত আছে? উত্তৰ আৰ্জেণ্টিনাত, পৰ্তুগালত, ৰোমত, আৰবত আছে। প্ৰশ্ন, ভেটিকান চিটি ক'ত আছে? উত্তৰ ৰোমত আছে। বন্ধুসকল, আমাৰ প্ৰশ্ন উত্তৰ আপোনাক কেনে লাগিছে? যদি ভাল লাগিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি নাযায় যেন, যাতে আহিবলগীয়া অনুষ্ঠানবোৰ সকলোতকৈ আগত আপুনি লাভ কৰিব পাৰে। আহিছোঁ চতুৰ্থ প্ৰশ্নলৈ। সূৰ্য অবিহনে পৃথিৱী অন্ধকাৰ। সূৰ্যক লৈ বহু বৈজ্ঞানিকে গৱেষণা অব্যাহত ৰাখিছে। এতিয়া প্ৰশ্ন হ'ল, সূৰ্যৰ ৰশ্মি পৃথিৱীত পৰিবলৈ কিমান সময় লাগে? উত্তৰ 6 মিনিট 32 ছেকেণ্ড, 7 মিনিট 28 ছেকেণ্ড, 8 মিনিট 22 ছেকেণ্ড আৰু 9 মিনিট 12 ছেকেণ্ড। প্ৰশ্ন, সূৰ্যৰ ৰশ্মি পৃথিৱীত পৰিবলৈ কিমান সময় লাগে? উত্তৰ 8 মিনিট 22 ছেকেণ্ড সময় লাগে। বন্ধুসকল, আপোনাৰ কিবা জানিবলগীয়া প্ৰশ্ন থাকিলে আমাক জনাব পাৰে। আমি যিমান পাৰোঁ উত্তৰ দিবলৈ প্ৰয়াস কৰিম। আমাৰ প্ৰশ্ন উত্তৰ আপোনাক কেনে লাগিল সেয়া কমেণ্ট কৰি জনাবলৈ পাহৰি নাযায় যেন। আৰু বন্ধুসকল, পুনৰ লগ পোৱা আশাৰে আজিলৈ এৰিলোঁ। ধন্যবাদ।